Welcome to Lekole আৰু আজি হৈছে বিহুৰ প্ৰথম দিন মানে দমাহি হয় আজি তো আজি আমাৰ গাঁৱত আমি গাঁৱৰ গোটেই মানুহবিলাকে লগ লাগি কিনে এটা খানা খাওঁ প্ৰত্যেক বছৰে সময় সুবিধা অনুসৰি কেতিয়াবা 2 তাৰিখ হয় কেতিয়াবা 1 তাৰিখ কেতিয়াবা 3 তাৰিখ তো এইবাৰো আমি আজি বিহুৰ প্ৰথম দিনা খুব সুন্দৰকৈ খুব ধুনীয়াকৈ এটা খানা খাম আৰু খানাৰ আয়োজন চলি আছে গাঁৱৰ ধুনীয়া পৰিৱেশ দেখুৱাম আপোনালোকক খানাটো পথাৰত হ'ব ইয়া ইফালে ৰাতিপুৱা শুই উঠিয়েই এই গোলাপ ফুলডাল দেখোঁ আৰু মনটো দিনটোৰ কাৰণে পুৰা ৰোমান্টিক লাগি যায় পুৰা দিনটোৰ কাৰণে মনটো ভাল লাগি থাকে তো এয়া চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে এয়া চুই দিয়াৰ লগে লগে এয়া চুই দিয়াৰ লগে লগে পাহিবিলাক এনেকৈ মানে হেৰি হৈ গ'ল তো ভিডিঅ'টো লাষ্টলৈকে চাব আৰু যদি ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ৰাতিপুৱা গা পা ধুই কিনে মই মামাহঁতৰ ঘৰত গুচি গ'লোঁ আৰু মামীয়ে মোৰ সেৱা ল'লে কাৰণ ভাগিনে মমায়েক বা মামীয়েকৰ সেৱা ল'ব নাপায় আৰু এয়া আমাৰ সত্ৰৰ ভকতবিলাকে ভাগৱত যাত্ৰা কৰাইছে এইটো আমাৰ পৰম্পৰা হয় প্ৰত্যেক বিহুতেই মানে প্ৰত্যেক মাঘ বিহুতেই এনেকুৱাকৈ প্ৰত্যেক ঘৰ মানুহে ভকতৰ পদধূলি লয় খুব সুন্দৰ এক পৰিৱেশ সুন্দৰ এক পৰম্পৰা আমাৰ অসমীয়া সংস্কৃতি তাৰপিছত এয়া খুলপি আৰু এয়া হৈছে মামা তো ময়ো অকণমান যোগ দিলোঁ আৰু মামাৰ হাঁহি চাওক বেলেগ হাঁহি খুব এক আনন্দময় মুহূৰ্ত এইয়া মাৰি দিলোঁ থাপিত আৰু এয়া আমাৰ মৰমৰ ভাইটি পলাশে প্ৰত্যেক ঘৰ মানুহৰ পৰা এনেকৈ খৰি যুগুতাইছে খানাৰ কাৰণে আৰু এয়া শ্ৰমদান মানে খানাৰ আয়োজন আমি গোটেইকেইটাই মিলি ময়ো অকণমান সহায় কৰি দিলোঁ চৌকা খান্দি আমাৰ বাদাংকাৰ খানালৈ আগমন আৰু এয়া কৰ্দৈ টেঙা এইটোৰ টপ হ'ব মানে বিলাহীৰ টপ ইয়াত নচলে কৰ্দৈ টেঙাৰ টপক বিলাহীয়ে পাত্তা নাপায় এইটোৰ মজাই বেলেগ আৰু মাংস উতলি আছে প্ৰায় মাছ ফ্ৰাই হৈ গ'ল মানে আধা আধি খানা ৰেডি তাৰপিছত আমি অকণমান শ্বুটিং কৰিলোঁ এয়া আমাৰ এখন শ্বৰ্ট মুভি আহি আছে আপোনালোকৰ কাৰণে তাৰে অকণমান শ্বুটিঙৰ দৃশ্য এতিয়া খানা পূৰা ৰেডি এয়া মাংস চব্জি দাইল কৰ্দৈ টেঙাৰ টপ মাছ আৰু আলুৰ দম মানে চব ৰেডি আৰু এইফালে এয়া ভাতো ৰেডি আৰু আমাৰ খানা খোৱাৰ পৰ্ব ষ্টাৰ্ট খানা খোৱাৰ পৰ্ব আৰম্ভ এনেকৈ গোটেইবিলাকে একেলগে লগ হৈ পথাৰত খোৱাৰ যিটো আনন্দ যিটো আমেজ এইটো এক সুকীয়া এইটো ভাষাৰে ক'ব নোৱাৰে কি গাহৰি মাংস আছে আৰু তাৰ হাঁহৰ মাংস সেয়া এইটো হাঁহৰ মাংস সেয়া লোকেল মুৰ্গী জলকীয়া চাটনি টেঙা হয় তাৰমানে ঘূৰি মন্তা টেঙাটো বনাইছোঁ আৰু এইটো ওলকবি আৰু চব্জি তাৰমানে লাবৰা বুলি কয় ইয়াক এইটো চাটনি তাৰমানে বিভিন্ন ধৰণৰ মিঠৈ চাটনি হয় আৰু চালাড লেডিছৰ কাৰণে চিতল মাছ কুৰি কেনেকুৱা হৈছে বঢ়িয়া বাবু কেনেকুৱা হৈছে ভালে হৈছে কেনেকুৱা মজা আজি ক্ৰিকেট খেলা আছে নহয় কাৰ হ'ব আজি টিহু আৰু নাহলি হয় নেকি দেই কেনে হৈছে ভাল বাবু কেনে হৈছে ন ভাল হৈছে দেই